আজি 500 প্লাস মানে ইউপিপিএলৰ পৰা সোমাইছে আমাৰ দলত আৰু বিজেপিটো 267 আমাৰ দলত সোমাইছে। যেন হওক মই সেইদিনাই কৈছোঁ যে বিদ্ৰোহীয় চৰকাৰ নাথাকা স্বত্বেও আজিৰ দিনত ইউপিপিএলৰ পৰা ইমান আমাৰ দলত সোমাই আছে, এইটো মোৰ আচৰিত লাগি আছে। সঁচাকৈ প্ৰমোদ বড়োৱে ভালকে কাম কৰিব জনা নাই আৰু প্ৰমোদ বড়োৱে নিজে চৰকাৰ চলাই পেলাই এই বিজেপি কৰ্মীসকলক চম্ভালিব পৰা নাই, বুজাব পৰা নাই বা কাম কৰি দিব পৰা নাই। যাৰ ফলত আজি বিটিচি অঞ্চলত বহুত বিজেপি কৰ্মী লিডাৰসকলে আমাৰ দলত সোমাই আছে। এইটো টোটেলি ফেইলাৰ মুঠতে প্ৰমোদ বড়োৰ যিটো শাসন চলাই আছে টোটেলি ফেইলাৰ। যাৰ ফলত আজি মানে প্রত্যেকটা নীতিমতে ইউপিপিএলও সোমায় বিজেপিও সোমায়, মানে কম্পিটিশন নিচিনা হৈ আছে দুটা দল। কোনে কিমান পাৰে আমাৰ বিপিএফ দলত সোমাব কাৰণে, আমাৰ বিপিএফ দলত থাকি পেলাই কাম কৰিব কাৰণে। মুঠতে অহা 2024 কোকৰাঝাৰ লোকসভা সমষ্টিত আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ জিকাটো 100% চিয়ৰ।